আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। বিসমিল্লাহির রহমানির রহিম। ৰোজাৰ নিয়ত কৰা ফৰজ। নিয়ত ব্যতীত ৰোজা নহ'ব। নিয়তৰে সৈতে সুবহা সাদ্দিকৰ পৰা সূৰ্যাস্তলৈকে পানাহাৰ আৰু যৌন সম্ভোগৰ পৰা বিৰত থকাকে ৰোজা বোলে। শৰীয়তসন্মত কাৰণ অবিহনে ইচ্ছাকৃতভাৱে উপৰোক্ত যিকোনো এটা কৰ্মত লিপ্ত হ'লে ৰোজা ভংগ হৈ যাব আৰু কাজা ও কাফাৰা ৱাজিব হ'ব। ৰোজাৰ কাফাৰা হ'ল ধাৰাবাহিক 60টা ৰোজা ৰখা, অপাৰগ হ'লে ফিদিয়া দিয়া। ফিদিয়াৰ বিৱৰণ হৈছে 60জন মিস্কিনক দুবেলা দুসাঁজ আহাৰ খুওৱা, নাইবা এজন মিস্কিনক 60 দিন দুসাঁজ আহাৰ খুওৱা, অথবা উক্ত আহাৰৰ পৰিৱৰ্তে 60টা ফিতৰা প্ৰদান কৰা। আৱশ্যকীয় মাল আজবাব ঘৰ বাৰীৰ বাহিৰে 7.5 তোলা সোণ বা 52.5 তোলা ৰূপৰ মূল্যৰ যিজন ঈদুল ফিতৰৰ দিনা মালিক হ'ব সেইজনৰ ওপৰত ফিতৰা ৱাজিব। উপৰোক্ত বা অধিক পৰিমাণৰ আয় হিচাপে পূৰ্ণ বছৰৰ মালিকানা যিজন হ'ব তেওঁৰ ওপৰত সম্পত্তিৰ 40 ভাগৰ 1 ভাগ জাকাত আদায় কৰা ফৰজ। যিবোৰ কাৰণত ৰোজা ভংগ হয় আৰু মাত্ৰ কাজা ৱাজিব হয় সেইবোৰ হ'ল নিয়ত নকৰাকৈ ৰোজা ৰাখিলে, নাকত বা কাণত ঔষধ দিলে, ইচ্ছাকৃতভাৱে মুখ ভৰি বমি কৰিলে, কুলি কৰাৰ সময়ত ডিঙিৰ ভিতৰত পানী গুচি গ'লে, তিৰোতা বা পুৰুষক চুমা বা স্পৰ্শ কৰাত ধাতু প্ৰবাহিত হ'লে, তিৰোতাসকলৰ হাইজ নেফাছ হ'লে, আগৰবাতি ধূনা আদিৰ ধোঁৱা ইচ্ছাকৃতভাৱে নাক বা ডিঙিৰ ভিতৰত সুমুৱাই দিলে, ৰাতি আছে বুলি সুবহে সাদ্দিকৰ পিছত চেহৰি খালে, সূৰ্যাস্ত হৈছে বুলি ভাবি দিনতে ইফতাৰ কৰিলে। ৰোজাৰ নিয়ত নিজৰ মাতৃভাষাত ক'ব লাগে যে মই আল্লাহৰ উদ্দেশ্যে ৰমজানৰ ৰোজা ৰাখিবলৈ নিয়ত কৰিলোঁ। ইফতাৰৰ দুআ, আল্লাহুম্মা লাকা সুমতু ওয়া আলা ৰিজকিকা আফতাৰতু। ইফতাৰৰ পিছত পঢ়িব লগা দুআ, যাহাবা যমাউ ওয়া বাতাল্লাতিল উৰুকু ওয়া সাবাতাল আজৰু ইনশাআল্লাহ।